আপোনালোকৰ আগত অসমীয়া সাহিত্য জগতৰ পথিতযশা সাহিত্যিক মহিম বৰাদেৱৰ জন্মদিনত তেখেতৰ বিৰচিত এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মাছ। সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ, উজ্জ্বল হীৰাৰ ছটা অযুত অৰ্বুদ মাছ, কামনা ৰঙীন সাগৰ দুধাৰ কৰা গতি ক্ষুৰধাৰ হে দুৰ্বাৰ, উড়ন্ত ফিচাৰে ঢাকি সাগৰৰো বিৰাট বিস্তৃতি, পৰ্বতৰ টিং চুমা ঢৌকা নেওচি দুচকুত আদিগন্ত স্বপ্নৰ উজান হে চিৰন্তন, কামনা ৰঙীন সৃষ্টিৰ প্ৰথম সন্তান। সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ, জন্মেৰে ৰঙীন মাছ, ৰঙেৰে ৰঙীন আৰু অজস্ৰ মৃত্যুৰ চেপা খোকা পল দলঙা ঘাট জাল খেৱালিত ঘিলাধাৰী নৈৰ বুকুত তথাপি অমৰ হে মাছ, হে চিৰন্তন মাছ। ধন্যবাদ।